এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভালেই। আৰু আজি মই আপোনালোকক দেখুৱাম ৰাখী বন্ধনৰ দিনা কি গিফ্ট পালো। আৰু ৰাখী বন্ধনৰ ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলো আৰু দেখাব ভিডিঅ' কৰা সিদিনাখন নহ'ল। আৰু নোহোৱাৰ কাৰণটো হ'ল মই সিদিনাখন ক'ৰবাত গৈছিলোঁ, মানে লৰালৰিকৈ ৰাখীখিনি পিন্ধাই। তাৰপিছত আৰু সিদিনাখন যিহেতু এটা ৰাখী বন্ধন পবিত্ৰ দিন, তো ভাবিছিলোঁ সেই দিনটোতে এটা কিবা কাম কৰোঁ। আৰু কি কাম কৰোঁ, কিহৰ কাৰণে গৈছিলোঁ, সেই অলপমান পিছত আপোনালোকক দেখাই আছোঁ। প্ৰথমতে কি গিফ্ট দিলে মোৰ দাদা আৰু ভাইটিয়ে গিফ্ট দিছে, তো কি গিফ্ট দিছে সেয়া মই দেখাই লওঁ। তাৰপিছত বাকীখিনি লাহে লাহে দেখাই আছোঁ। এইখন দিছে দাদাই, লং ফ্ৰক হয় কটনৰ, ঘৰত পিন্ধিবৰ কাৰণে। তো এইখন দিলে মোৰ দাদাই গিফ্ট, আৰু চকলেটটো দিছিলে ভাইটিয়ে, আৰু খালোৱে সিফালে কেইটামান আছে। আৰু তো এইখিনিয়ে। আৰু সিদিনাখন মই ভিডিঅ' কৰিব পৰা নাছিলোঁ, আৰু কি কাৰণত নাছিলোঁ এতিয়া আপোনালোকক দেখাই দি আছোঁ বাৰু। ভিডিঅ' কৰিব নোৱাৰা ৰিজনটো দেখিছে ইয়াতে, কাপোৰ চবখিনি নিউ কাপোৰ হয়। এইখিনি দেখাই দি আছোঁ, এইখিনি মানে ইমানখিনি দেখিছে নহয়। দেখাতে ইমানখিনি বেছি লগা নাই বাৰু, অলপখিনি লাগিছে। কিন্তু অলপখিনি লাগিলেও কি হ'ব, টকাটো মেইন, টকাটো সেইটোহে। আৰু ইমানখিনি লৈ আহিছোঁ, আৰু অলপকৈ ধুনীয়াকৈ এতিয়া দেখাই দি আছোঁ। আৰু সেই বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, কাৰণ চাইছে সেইবিলাক। আৰু এনেকৈ থৈছোঁ, সিফালে মোৰ কাপোৰ গোটেইখিনি ইউজ কৰা ঘৰৰ কাপোৰবিলাক এনেকৈ থৈ দিওঁ। মোৰ ৰুমত আলনা নাই, মই বেয়া পাওঁ আলনা চালনা ৰাখিব। তো সিমানখিনি। আৰু এইবিলাক বাকচ, তো আপোনালোকক মেইন বস্তু হ'ল সেইখিনি। বলক এতিয়া এইখিনি মই দেখাই দিওঁ, এখন এখনকৈ ধুনীয়া কাপোৰবিলাক। ইমান মাখা কাপোৰ দেখি কিনে আপোনালোকে নিশ্চয় এটা উন্নত কুৱেশ্যন আহিছে যে ইমান মাখা কাপোৰ কিয় লৈ আহিলে তাই, আৰু বিয়া লাগিলে নেকি বাৰু। তো বিয়া চিয়া লগা নাই একেও। বিয়া লাগিলে আপোনালোকক নিশ্চয় কম, আৰু আপোনালোকে গম পাবই ভিডিঅ'টো দিনেই। তো সেয়া বিয়া চিয়া দিয়া লগা নাই, দেৰি আছে। তো মই কাপোৰ লৈ অহাৰ মেইন কাৰণটো হ'ল বিকিবৰ কাৰণে লৈ আহিছোঁ, বিক্ৰী কৰিবৰ কাৰণে। আৰু মোৰ এখন সৰু পাৰ্লাৰ আছে, একদম মানে সৰু পাৰ্লাৰ হয়। আমাৰ ঘৰটো মানে কৈ দিওঁ, প্ৰথমতে আমাৰ ঘৰটো বজাৰত হয়। তো যিবিলাকে নাজানে, তো বজাৰত হোৱাৰ কাৰণে মই এখন সৰু পাৰ্লাৰ দি থৈছোঁ ঘৰতেই, মানে এটা এক্সট্ৰাকৈ ৰুমত। আৰু ইমান চিম্পুলকৈ পাৰ্লাৰ এটা দি থৈছোঁ, তেনেকুৱা বিশেষ একো নাই। তো চিম্পুল পাৰ্লাৰ দি থৈছোঁ। আৰু মই এনেই প্ৰাইভেটলি পাৰ্লাৰিং কৰ্চ কৰা, আৰু গভৰ্ণমেণ্ট বেচিক কছমেটলজি ITIত কৰা হয়। তো হ'লেই ভালে কেইবছৰ হ'ল কৰা। তো এতিয়া সেইকাৰণে দি থৈছোঁ। আৰু প্ৰেক্টিচ নকৰিলে আৰু তেনেকৈ নহয়, কৰি থাকিব লাগে। তো সেই প্ৰাইভেটলি শিকাটো বহুত দিনেই হ'ল, এনেকৈ শিকি আছোঁ আৰু কৰি আছোঁ। তাৰ মাজত মোৰ পঢ়া শুনাও চলি আছিলে, তাৰ কাৰণে মই তেনেকৈ আৰু ঘৰতে দি থৈছোঁ। তো এতিয়া আৰু ভাবিলোঁ কি, বহুত দিনৰ পৰা মই ভাবি আছোঁ যে পাৰ্লাৰত কেইজনমান কাপোৰো উঠাওঁ মানে বহুতখিনি আহে। কিছুমান কাষ্টমাৰ আহি কিনে কয় যে পাৰ্লাৰত কাপোৰ উঠাব, বিকিব কয়। তো মই তেতিয়া বহুত বছৰৰ পৰা তেনেকৈ কৈ আছে, কিন্তু গুৰুত্ব দিয়া নাই। মই এনেকৈ কয় বাৰু, ময়ো ভবা নাই। তো এই বছৰ কি হ'ল, হঠাৎকৈ মানে কেইদিন আগতেই মই হঠাৎকৈ অলপ নিজৰ কিবা ভাবি আছোঁ। আৰু পাৰ্লাৰত গ'লোঁ, কিবা মনটো গ'লহে কাপোৰ লৈ উঠাওঁ নেকি, এনেকৈ এটা শ্বকেজ আলমিৰা টাইপ আনি কিনে তাত থৈ দিম ডাইৰেক্ট, এনেকৈ ভাবিলোঁ। আৰু তেনেকৈ আৰু ফটককৈ এই কেইদিন আগত ভাবিলোঁ, তেনেকৈ শ্বকেজ বনাব দিলোঁ। আৰু শ্বকেজটো আহি পোৱা নাই, এতিয়াও আহি পাব কেইদিনমান পিছত। তো অৰ্ডাৰ দি আহিছোঁ, অৰ্ডাৰী মাল হয়, অৰ্ডাৰ দি আহিছোঁ। তো অৰ্ডাৰ দিলে কি হয়, অলপ বস্তুটো হেভি হয়। তো তেনেকৈ বনাব দি আহিলোঁ। আৰু তেনেকৈ এতিয়া চাওঁ কেনেকুৱা হয়, মোৰ বিক্ৰী হয়নে নহয়। যদি হয় তো আকৌ মই লৈ আহিম, আৰু নহ'লেতো কি কৰিম। আৰু এইবিলাক নিজে পিন্ধিম, লাগিবই কি, আৰু বিন্দাছ, ন' টেনশ্যন। তো যি কি নহওক, এতিয়া মই দেখাই আছোঁ কি মেখেলা চাদৰ আনিলোঁ, কি আনা নাই আপোনালোকক দেখুৱাই দিওঁ। আৰু প্ৰথমতে কৈ দিওঁ বাৰু, যদি মোৰ ওচৰ চুবুৰীয়া আপোনালোকে দেখি আছে কোনোবাই, প্লিজ আহিব, আপোনালোকে আহি কিনে চাব মেখেলা চাদৰবিলাক, ভাল লাগিলে ল'ব পাৰিব। আৰু বৰক এতিয়া তেনেহ'লে মেখেলা চাদৰ দেখাব আৰম্ভ কৰোঁ। তো এইবিলাক হয় কটনৰ মেখেলা চাদৰ। আৰু মেখেলা চাদৰ
ভালে কেইটা কালাৰ আছে চাই লওক আৰু এইবিলাক পিন্ধিব ভাল মুলায়ম একদম কটনৰ হয় এইটো পিংক নহয় অলপ হালকা মসুৰ দালি কালাৰ এইটো আৰু সেই আগৰটো আছে পিংক কালাৰ আৰু দুটা আছে আকাশী কালাৰ এটা আছে বেগুনিয়া কালাৰ এই কেইজোৰ হল কটনৰ কটন টাইপৰ মেখেলা চাদৰ আৰু ইয়াতে কন্ট্ৰাষ্ট কালাৰৰ হয় এই দুযোৰ আৰু এইখন ফুল ব্লেক আৰু এটা ধুনীয়া বৰ্তমানটো ব্লেকটো বহুত পিন্ধে একদম ধুনীয়া চাইছে একদম গোল্ডেন কালাৰ ইমান ধুনীয়া আৰু মিডিলত এনেকুৱা হয় সৰু সৰু বুটা থকা ইয়াতে দহি বটা কৰা আছে কিন্তু সেইবিলাকতো ৰেডিমেড দহি বটা হয় আপোনালোকে আৰু ভালকে কৰিব পাৰে আৰু ব্লাউজ পিচ আছে লগতে কাপোৰটো কটন টাইপৰ হয় আৰু এইবিলাকৰ লগতে ব্লাউজ পিচ আছে ওচৰতে ব্লাউজ পিচ আছে গোটেইবিলাকতে ব্লাউজ পিচ থকা আৰু এইবিলাক হল বেলেগ একদম মানে এইবিলাক ছোৱালীবিলাকে পিন্ধে বেছি পিন্ধে আৰু মোৰ কালাৰ কেইটা বহুত ধুনীয়া মোৰ নিজৰে চইচ লাগিছে এইটো কালাৰ চবে মৰম লগা এটা ধুনীয়া ধুনীয়া কালাৰ আৰু মই নিজে ৰাখিব খুজি আছো তো দেউতা দেখিছে তোৰ খালি নিজকে লাগে বিক্ৰী কৰিব আনি নিজকে ৰাখাত এই কালাৰটো যে ইমান ভাল লাগিছে মই নিজে ৰাখিম বুলি ভাবি আছিলোঁ এইবিলাকৰো ব্লাউজৰ পিচ আছে আৰু এইযোৰ মেখেলা ধুনীয়া এটা কালাৰ পিংক কালাৰ ৰাণী পিংক কালাৰৰ হয় চাইছে ভিতৰটো একদম কি কয় এইটো মগৰ ফুল নে কি কয় সেইটো আৰু ব্লাউজ পিচটো হেভি ব্লাউজ পিচ তাতে ব্লাউজ পিচটো এনেকুৱা বুটা বুটা থকা আৰু চাদৰটো সব ধুনীয়া কালাৰ একদম পাৰ্টি চাৰ্টি যাবৰ কাৰণে পূজা অকেশনত পিন্ধিবৰ কাৰণে কালাৰ এটা ধুনীয়া আৰু এতিয়া দেখাই আছো এইবিলাক পলিপাটৰ মেখেলা চাদৰ তো এজৰকে মই দেখাই দি আছো আৰু নুখুলো এনে ভিতৰটো নেদেখাম মই ওপৰতে দেখাই আছো এজৰকৈ ৰ'ব এইটো এটা কালাৰ আছে আৰু ধুনীয়া কালাৰটো আছে একদম ধুনীয়া এটা কালাৰ তাৰপিছত আছে এজৰ কালাৰ ইয়াতে মেখেলাটো বেলেগ কালাৰ হয় চাদৰটো ব্লেক কালাৰ হয় কন্ট্ৰাষ্ট কালাৰৰ আৰু এজৰ মেখেলা ধুনীয়া এটা মিঠা মিঠা কালাৰ আৰু এইটো কালাৰ যে ছোৱালী আৰু বয়সীয়াল মানুহ চবে পিন্ধিব পাৰিব মিঠা এটা কালাৰ মানে কম বয়সীয়া আৰু এজেড চবে পিন্ধিব পাৰিব আৰু এইটো এটা মৰমীয়াল মিঠা এটা আৰু এইটো এটা বহুত ধুনীয়া কালাৰ মোৰ নিজৰ বহুত ভাল লাগে এই কালাৰটো এইযোৰ এটা কালাৰ আৰু এইটোও কালাৰ বহুত ভাল লাগে মোৰ আছে এটা এইযোৰ এনেকুৱা মোৰ আছে ললোৱে মই আৰু পিন্ধাই নাই বাৰু এইটো কালাৰ তো ধুনীয়া এটা কালাৰ তো চাইছে আপোনালোকে কালাৰ কেইটা আৰু বেছি আনা নাই মই এতিয়ালৈকে যিহেতু প্ৰথম লৈ আহিলোঁ আৰু তো চাম কাষ্টমাৰক কি ভাল লাগে কি ভাল নালাগে কিন্তু কালাৰ কেইটাতো ধুনীয়াই আনিছোঁ বাৰু এতিয়া পিছতহে গম পোৱা যাব কোনটো কালাৰ বেছি ভাল লাগিছে কাক আৰু চবৰে চইচবিলাক অলপমান বেলেগ বেলেগ হয় চবৰেতো একেই নহয় বাৰু আৰু এই দুজোৰে আনিছোঁ এনেকুৱা মুগা কালাৰৰ আৰু কি হ'ল সাইডৰ মানে
যিটো পাৰি আছে সেইটোও হিলোৱা আছে আৰু এতিয়া খালি দহি বটা কৰিলে হয় আৰু ব্লাউজ আছে ব্লাউজৰ পিছটো হিলালে আৰু এইটো বহুত ধুনীয়া মানে মেখেলাটো মই ভাবাই নাই আনিব খোজা নাছিলোঁ যে কেনেকুৱা লাগিব এইবিলাক কিন্তু আনি কিনে যেতিয়া মোৰ ফ্ৰেণ্ড এজনীয়ে ইটো ল'লে অলৰেডি ইটো বিক্ৰী হ'ল মানে এইটো খালি এইযোৰে আছে আৰু তাই মানে পচন্দ কৰিছিল তেতিয়া মোক খুলিব কৈছিলে আৰু খুলি কিনে চাইছিলোঁ ইমান ধুনীয়া মানে ওপৰত ইমান ধুনীয়া নেদেখি কেনেকুৱা বা লাগে কিন্তু খুলিলে বহুত বেছি ধুনীয়া হয় এইযোৰ বহুত ধুনীয়া হয় আৰু মই সিদিনাখন খোলাইছিলোঁ যে তাতে পিকচাৰটো মই ছাইডত দি থ'ম কেনেকুৱা লাগিছে দেখিব আপোনালোকে এতিয়া নোখোলা আৰু মানে কি হয় খুলিলে আৰু এতিয়া মই নিজে বেছি জাপিব নাজানোৱে নিউ ডিজাইনাৰ যিহেতু এতিয়া জাপা মেলা ইমান গম নাপাওঁ ন প্ৰব্লেম হয় কিমানকৈ কষ্টকৈ জাপিলোঁ আৰু এইযোৰ দুটা কালাৰ এইযোৰ দুযোৰে লৈ আহিছোঁ মানে অলপকৈ চব লৈ আহিছোঁ আনি কিনে আঁতৰত চাওঁ কেনেকুৱা হয় নহয় নহ'লে বহুতবিলাক আনি পিছত যদি আৰু বিক্ৰী নহয় কি জ্বালাত কৰিম মই এইবিলাকৰ কটনৰ হয় হ'লে আৰু এইযোৰ এযোৰ বেলেগ কালাৰ এইটো এটা বেলেগ কালাৰখন ছেম হয় এইটো একে মেখেলা চাদৰে কিন্তু একে হয় কিন্তু অলপ ডিজাইনটো বেলেগ হয় আৰু ইয়াতে পেটিকোট আছে বেলেগ কালাৰৰ ভালেকেইটা তো এইবিলাকো লৈ আহিলোঁ আৰু ইয়াতে আছে কেইখন নাইটি এইটো এটা কালাৰৰ এইটো এটা কালাৰৰ এইটো এটা কালাৰ আৰু নাইটিবিলাকৰ কাপোৰবিলাক বহুত ধুনীয়া হয় আৰু দীঘল হয় নাইটিবিলাক দীঘল আৰু এইটো এটা কালাৰ ইফালে এটা ববি প্ৰিণ্টৰ আৰু সেইফালে এটা আৰু দুখন বিক্ৰী হ'ল অলৰেডি মোৰ ফ্ৰেণ্ড আৰু এজনী ফ্ৰেণ্ডে ল'লে তাই এখন লোৱাৰ কথা আছিল পিছত আৰু এখনো ল'লে দুখন ল'লে তো গাইজ ইমানখিনি আছিলে মোৰ আজিৰ ভিডিঅ'টোৰ টপিকটো মানে কাপোৰখিনি দেখিলে আপোনালোকে আৰু কালাৰবিলাক ক'ব কেনেকুৱা লাগিছে আৰু মোৰ চইচটো ঠিকে আছে মানে কাষ্টমাৰে পচন্দ কৰিবনে নাই কালাৰখিনি ক'ব আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে কাষতে থকা বেল আইকনটো দবাই অলকে থ'ব তো আজিৰ কাৰণে বাই বাই টাটা লাভ ইউ গাইজ